নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে, কুশলে আছে। আৰু এয়া যে দেখিছে, এয়া এক অতীতৰ পৰা চলি অহা ধৰ্মীয় অনুষ্ঠান। আজি মই আপোনালোকক এই ব্লগটোত অকণমান দেখুৱাব বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকে চাই কিনে ভাল পাব আৰু সম্পূৰ্ণ ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। এয়া বঙৰা জয়পাৰাবাসী ৰাইজ বহাগৰ 6 তাৰিখে মেইন গোসাঁইঘৰৰ পৰা গোসাঁইক উলিওৱা হয়। আৰু বহাগৰ 6 তাৰিখে এইটো প্ৰত্যেক বছৰে বহাগৰ 6 তাৰিখে এনেদৰে ৰাতিপুৱা গোসাঁই ঘৰত আহি সকলোৱে ভকত ভকতিনী সকলোৱে আহি নাম কীৰ্তন কৰা হয়। আৰু যিসকল শৰণ নোহোৱাকৈ আছে, যিসকল শৰণ নতুনকৈ বিয়া কৰাইছে, নতুনকৈ পুষ্পিতা হৈছে, পুষ্পিতা হোৱাবোৰকো ইয়াতে শৰণ কৰোৱা হয়। তো এনেদৰে শৰণ কৰোৱা নিয়মটো ৰাতিপুৱাই থাকে আৰু 2-2:30মানৰ ভিতৰত গোসাঁই ওলোৱা হয় আৰু গোটেই গাঁওখনে ঘূৰোৱা হয়। গতিকে আপোনালোকক মই দেখুৱাই আছোঁ, গোটেইখিনি চাব বুলি আশা কৰিলোঁ। ইয়াৰে পিছৰ চাই কিনে ভাল লাগিব, চাবচোন বাৰু গোটেই ভিডিঅ'টো। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে লাইক কৰা নাই, এটা লাইক কৰি দিব প্লিজ। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো। আৰু এয়া হাজবেণ্ডে শৰাইৰ কাৰণে ৰেডি কৰি আছে, যিহেতুকে আমি অকণমান দূৰত থাকোঁ। সেইটো কাৰণে শৰাইখনত সজাই লৈ যোৱাটো অসম্ভৱ হ'ব। সেইটো কাৰণে কেৰি বেগতে এনেদৰে লৈ যাবৰ কাৰণে ৰেডি কৰি আছে হাজবেণ্ডে। আৰু হাজবেণ্ড আগতে যাব, কাৰণ কিবাকিবি সেয়া থাকে ন, সেইটো কাৰণে হাজবেণ্ড আগতে যাব। আৰু মোৰ যিহেতুকে দাঁতৰ বিষ, মই একদম নাযাওঁ বুলিয়ে ভাবিছিলোঁ, তাৰপিছত মনটোও নৰয় দিয়কচোন। সেইটো কাৰণে এয়া যাব ল'লোঁ। তাৰ আগতে এয়া গা ধুবলৈ লৈছিলোঁ। গা ধোৱাৰ আগতে মই এয়া বেচন আৰু চাউলৰ গুড়ি মিক্স কৰি লৈছোঁ। মই ভিডিঅ'টো প্ৰথমতে কৰিবলৈ পাহৰি থাকিলোঁ, তাৰপিছত মনত পৰাতহে কৰিলোঁ। এয়া চাউলৰ গুড়ি আৰু বেচন মই লৈ লৈছোঁ। আৰু ইয়াৰ পিছত লৈ লৈছোঁ নেমু, দেখিছে ইমানখিনি নেমু লৈ লৈছোঁ। আৰু নেমুৰ ৰসটো উলিয়াই লৈছোঁ। উলিয়াই লৈ গোটেইখিনি ধুনীয়াকৈ মিক্স কৰিছোঁ। আৰু মিক্স কৰি এইখিনিৰে মই এতিয়া গোটেই গা ধুই আহিম ধুনীয়াকৈ কৰি কেনে। আৰু বহুত বেছি ভাল, জানেই আপোনালোকে বেচনৰ উপকাৰিতা, চাউলৰ গুড়িৰ উপকাৰিতা জানেই আপোনালোকে। আৰু যদি নাজানে, আজি মই নকওঁ বাৰু, যিসকলে নাজানে। আৰু মোৰ আগৰ ভিডিঅ'ত গৈ কিনে চাব পাৰে, বহুত মোৰ তেনেকুৱা ভিডিঅ' দিয়া আছে। তো গৈ কিনে এবাৰ চাবচোন আগৰ ভিডিঅ'বোৰ। বহুতকেইটা স্কিন কেয়াৰৰ ওপৰত বহুতকেইটা ভিডিঅ' দিয়া আছে। আৰু লাহে লাহে মই আনিম বুলি ট্ৰাই কৰি আছোঁ স্কিন কেয়াৰৰ ভিডিঅ'। গতিকে চাই থাকিব, কানেক্ট হ'ব মোৰ লগত। মই গাটো ধুই আহোঁ। আৰু দেখিছে কেনেদৰে ফুলি আছোঁ মুখখন এতিয়াও। আৰু এয়া গা চা ধুই আহিলোঁ। আৰু আহি কিনে কিবা লেকচাৰ দিব বহি গ'লোঁ। আৰু এই লেকচাৰবোৰ আপোনালোকক নুশুনাও বাৰু। এতিয়া গা চা ধুই আহিলোঁ, মেডিচিন কিবাকিবি অকণমান খাই ল'লোঁ। খাই কিনে মেডিচিন খালোঁ। তাৰপিছত কুল্লা চুল্লা কৰি কিনে অকণমান বিষটো ভাল পাইছে, সেইকাৰণে পূৰা বকিছোঁ। আৰু মই এইযোৰ মেখেলা চাদৰ পিন্ধি যাম, আৰু ইয়াৰ লগত পিন্ধি যাম এইটো ব্লাউজ, ৰুবিয়াৰ ব্লাউজ হয় জানানে। এইটোৱে মোৰ ফাৰ্ষ্ট ৰুবিয়াৰ ব্লাউজ, নহ'লে মোৰ এনেকুৱা ব্লাউজ নাই। কিন্তু বহুত কমফৰ্টেবল জানে পিন্ধি কেনে, জানেই চাগে আপোনালোকে, বহুত ভাল লাগে পিন্ধি কেনে। আৰু এয়া মই ৰেডি হৈ গ'লোঁ। আৰু গামোচা লৈ লৈছোঁ ডিঙিত ল'বৰ কাৰণে। তো দেখুৱাই থাকিম আপোনালোকক। ডাঙৰ বাবু ওলালে, মই হাঁহিবও নোৱাৰোঁ। ঠিক আছে, লগ পাই আছোঁ। আৰু এয়া টিউশ্যনৰ কাৰণে বেগ চেগ একদম লৈ কিনে ওলাই গ'লোঁ, কাৰণ তাৰ টিউশ্যন 5টা বজাৰ পৰা আছে। তো সেইখিনি সময়ত তাক পঠাই দিম বুলি ভাবিছিলোঁ। এতিয়া গাড়ী ৰখিব লাগিব বাৰু, সেই ল'ব লাগিব ৰ'বা, এক ছেকেণ্ড। মই দোকানৰ পৰা আহি আছোঁ, দোকানত থ'ব লাগিব ধূপ আৰু মালা ল'ব লাগিব। আহা আহা আরে আহা না, থাকা তোমাৰ লগত থাকা। লৈ ল'লোঁ মালা আৰু ধূপ। হাজবেণ্ডে লৈ গৈছে, শৰাই চৰাই লৈ গৈছে হাজবেণ্ডে। তো মই সুধাতে যাব ভাল নালাগে ন, মালা এডাল আৰু সেয়া লৈ গ'লোঁ। দেৰি হৈ গ'ল, আমি গাড়ীয়ে পোৱা নাছিলোঁ। তো এতিয়া খোজকাঢ়ি আহি আছোঁ। অকণমান দেৰি খোজকাঢ়ি যাব লাগে।
পালোৱে আৰু ৰাস্তাৰ পৰা অকণমান প্ৰসাদ চসাদ দিলেই হাজবেণ্ডে ফোন কৰিছিলে দেৰি হৈ গ'ল মোৰ হলি লগাৰ ভয়তে নাহে ক'ত হাজবেণ্ডে আমাক মাতিব আহোঁতে হাজবেণ্ড গ'লে বাৰু দৌৰি দৌৰি গোসাঁই ওলাই লৈ গ'লে আমি সেইখিনি সময় মিছ কৰিলোঁ আৰু আমি পিছে পিছে নাযাওঁ বুলি ভাবিছিলোঁ সেইটো কাৰণে আমি তাতে ৰাস্তাতে ৰৈ দিলোঁ পিছে পিছে নগ'লোঁ কিন্তু পিছত ভাবিলোঁ যাওঁ নেকি এনেকৈ ভাবি কিনে আমি উল্টা চাইডে গুচি আহিলোঁ আহি আৰু গামোচা তামোচা একেবাৰে লৈ অহা নাই বায়ে কিবাকৈ বাবুৰ পৰা গামোচাখন লৈ ল'লে দেৰি হৈ গৈছে আহোঁতে মানে আমি নাযাওঁ বুলি ভাবিলোঁ তাৰপিছত আৰু হাই কৰি দিয়ক এয়া বাই নাযাওঁ বুলি ভাবিছিলোঁ পিছত আৰু যাব ওলালোঁ তো আমি উল্টা চাইডে আহিলোঁ এয়া আহি আছে এইপিনে ডাঙৰ বাবু গ'লেতো গামোচা নাই নক'লো নহয় গামোচা এখন আনিও কাম নিদিলে নহয় আহিব বুলি নাজানো সিহঁতে না আমি যাম বুলি ভাবিছিলোঁ মোৰো যাম নহয় এয়া মাহঁতক কেইখনমান ফটো তোলালোঁ হেল্ল' এনেই নাচক না অঁ বঢ়িয়া আৰু এয়া আমাৰ মৰম লগা মাইনা কেইগৰাকী আৰু এয়া দেখিছে এয়া তিনিওটা দুটাই পাপাকৰ লগত টিউশ্যন নগ'ল আৰু গ'ল আৰু টিউশ্যন একদম ইমান ফূৰ্তি পাইছে নহয় সিহঁতে আকৌ এইবাৰ এয়া বিহু গীতৰ তালে তালে নাচিছে মই বাৰু মিউজিকটো দিব নোৱাৰিলোঁ কাৰণ কপিৰাইট লাগে নহয় সেইটো কাৰণে দিব নোৱাৰিলোঁ আৰু এয়া কি নাচিছে জানেনে আমি গাঁৱৰ মদাহী বেলেগ নাচিছে কিন্তু বেলেগ ফূৰ্তি কৰিলে দেই মানুহ কিন্তু হৈছে ন বহুত অ মা মায়ে আছো যেতিয়া গোসাঁই সৰু গলি এটাত সোমাই যায় আৰু তেতিয়া মানুহখিনি নাযায় বাৰু তাৰ পৰা গোসাঁই আৰু ঘূৰাই লৈ আহিব লগা হয় যিহেতুকে তো নাযায় কিনে এঠাইত
যেতিয়া গোট খায় তেতিয়া এনেদৰে আৰু ডান্স ষ্টাৰ্ট হয় দেখিছে একদম বেয়া নাচিছে একদম বেয়া ফূৰ্তি কৰিলে কিন্তু বিৰাটেই ভাল লাগিলে সঁচাকৈ বহুত বেছি ভাল লাগিলে দেখিছে ডান্স কিন্তু মই দুৰ্ভাগ্য মই ডান্সটো দেখুৱাব নোৱাৰিলোঁ আৰু এয়া ৰাতি হৈ গ'ল একদম ৰাতি হৈ গ'ল গোটেই আটাইখিনি আহি কেনে আৰু মাজতে ভিডিঅ' কৰা নহ'ল একদম ৰাস্তাত একদম যেনেকুৱা ডান্স দেখিলে ক'লে হয় আপোনালোকে এবাৰ কিন্তু দুৰ্ভাগ্য মই দেখুওৱা ভিডিঅ' কৰা নহ'ল কি কৈছ এই হেৰিটো নৈবতৰ আগে তো আদি সেইটো পাছত মই দিছোঁ